অতি কৈছে নে হৰ মুগাৰে মোহৰা ঐ তাতোত কৈছে নে হৰৈ মাকো জেং বিহু এযোৰা আজি ৰাতিপুৱাই আমাৰ চোতালত দেখিয়ে মনটো ভাল লাগিল। এইফালে এম্ব্ৰইডাৰী এটাৰ কাম কৰিবলৈ আছিলে, তাকে কৰি ললো। এয়া কি জানেনে, মাকৰ জীয়েকলে মৰম, পুৰণা ঘৰৰ পৰা ফেহু অকণ পালে, তাকে জীয়েকলে সাঁচি সামৰি ৰাখিছে। আজি পিছে এফালে ওলাইছো তিতাবৰলে পেহা পেহীহঁতৰ ঘৰলে। এয়া হৈছে পেহা পেহী। নবৈ নগা টেঙা কেইটামান টোপোলা বান্ধি লৈ গৈছিল আৰু বহুত দিনৰ মূৰত খালো, বিৰাট ভাল লাগিল। এইফালে চাহ খাওঁ মানে দাদাহঁতো আহি পালে। বনাই মেলি বৰ এটা বেয়া নাপাওঁ, গতিকে লোকেল চিকেন বনোৱাৰ দায়িত্ব মোৰ হাততে পৰিল। ইহঁত কেইটাই হেনো গাহৰিও খাব, পিছে বনোৱা মানুহ এটা, কিন্তু ডিৰেকশ্যন দিয়া মানুহ ঢেৰ। মাংস বনাই মেলি এবাৰ পিছফালে ফটো মাৰিবলৈ বুলি আহিলো, বাগান এখন আছিলে। আজি সকলোৱে মিলি এটা ধুনীয়া সময় পাৰ কৰিলো। পিছে এইবাৰ বাৰীত যি চকুত পৰিছে চব তুলি লৈছো। কচু, চজিনা, এল'ভেৰা যি পাওঁ তাকে তুলিছো। এইফালে ভাত পানী খাই ললো। আজিৰ দিনটো এনেকৈ পাৰ হ'ল, এটা ধুনীয়া সময় পাৰ কৰি